নমস্কাৰ, মোৰ চেনেললৈ সকলোকে স্বাগতম। আজি আমি এটা অতি গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয়ৰ ওপৰত কথা পাতিম। আপোনাৰ প্ৰিয়জনক মদ খোৱাৰ পৰা কেনেকৈ আঁতৰাব। যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্য বা বন্ধুৰ মদ্যপানৰ সমস্যা আছে, তেন্তে এই ভিডিঅ'টোৱে আপোনাক সহায় কৰিব পাৰে। আমি আজি তথ্যভিত্তিক পৰামৰ্শ আৰু ব্যৱহাৰিক টিপছৰ বিষয়ে আলোচনা কৰিম। গতিকে শেষলৈকে আমাৰ লগত থাকক আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মদ্যপানৰ সমস্যা কেৱল এজন ব্যক্তিৰ জীৱনতেই নহয়, তেওঁৰ গোটেই পৰিয়ালৰ ওপৰত প্ৰভাৱ পেলায়। বিশ্ব স্বাস্থ্য সংস্থা মতে প্ৰতি বছৰে প্ৰায় 30 লাখ মানুহৰ মৃত্যু অত্যাধিক মদ্যপানৰ ফলত হয়। ইয়াৰ ফলত শাৰীৰিক ৰোগ যেনে লিভাৰৰ সমস্যা, হৃদৰোগ আৰু মানসিক সমস্যা যেনে হতাশা, উদ্বেগৰ সৃষ্টি হয়। অসমৰ পৰিপ্ৰেক্ষিতত আমি দেখিবলৈ পাওঁ যে ব্যৱসায়িক ভিত্তিত উৎপাদিত অস্বাস্থ্যকৰ সুৰা বহু পৰিয়ালত সমস্যাৰ কাৰণ হৈ পৰিছে। ইয়াৰ ফলত পৰিয়ালৰ মাজত কাজিয়া, আৰ্থিক সংকট আৰু সম্পৰ্কৰ অৱনতি হয়। প্ৰথমে আমি বুজিব লাগিব যে কিয় এজন ব্যক্তিয়ে মদ খোৱাৰ প্ৰতি আকৰ্ষিত হয়। কিছুমান সাধাৰণ কাৰণ হ'ল: প্ৰথমতে জিনীয় কাৰণ। যদি পৰিয়ালৰ কোনো সদস্যৰ আগতে আসক্তিৰ ইতিহাস থাকে তেন্তে ইয়াৰ সম্ভাৱনা বাঢ়ি যায়। দ্বিতীয়তে মানসিক চাপ। কৰ্মক্ষেত্ৰৰ চাপ, আৰ্থিক সমস্যা বা পৰিয়ালৰ কাজিয়াৰ ফলত বহুতে মদক সমাধান হিচাপে বাছি লয়। তৃতীয়তে সামাজিক প্ৰভাৱ। বন্ধু-বান্ধৱৰ চাপ বা সামাজিকভাৱে মদ খোৱাৰ প্ৰথাৰ ফলত এই অভ্যাস গঢ়ি উঠিব পাৰে। চতুৰ্থতে মানসিক স্বাস্থ্যৰ সমস্যা। হতাশা বা আঘাতজনিত অভিজ্ঞতাৰ ফলতো মানুহে মদৰ আশ্ৰয় ল'ব পাৰে। এতিয়া আহক আমি যাওঁ মূল বিষয়লৈ। আপোনাৰ প্ৰিয়জনক মদ খোৱাৰ পৰা কেনেকৈ আঁতৰাব। ইয়াৰ বাবে কিছুমান ব্যৱহাৰিক পদক্ষেপ আছে। প্ৰথম পদক্ষেপ: সহানুভূতিৰ সৈতে কথা পতা। তেওঁলোকৰ সৈতে মুকলি আৰু বিচাৰমুক্তভাৱে কথা পাতক। তেওঁলোকক দোষ নিদি তেওঁলোকৰ মদ খোৱাৰ কাৰণ বুজিবলৈ চেষ্টা কৰক। উদাহৰণস্বৰূপে, আপুনি ক'ব পাৰে, "মই দেখিছোঁ তুমি বহুত মদ খাই আছা। এইটোৰ পিছত কিবা কাৰণ আছে নেকি? মই তোমাক সহায় কৰিব বিচাৰোঁ।" তেওঁলোকক লজ্জিত কৰাৰ পৰা বিৰত থাকক। দ্বিতীয় পদক্ষেপ: পেছাদাৰী সহায় বিচৰা। মদ্যপানৰ আসক্তিৰ বাবে প্ৰশিক্ষিত মনোৰোগ বিশেষজ্ঞ বা কাউন্সেলৰৰ সৈতে যোগাযোগ কৰক। অসমত গুৱাহাটী মেডিকেল কলেজৰ দৰে হাস্পতালত এনে সেৱা পোৱা যায়। আপুনি এলকহলিক্স এননিমাছৰ দৰে সমৰ্থন গোটতো যোগদান কৰিবলৈ উৎসাহিত কৰিব পাৰে। তৃতীয় পদক্ষেপ: মদৰ পৰিৱেশৰ পৰা আঁতৰাই ৰাখক। ঘৰত মদ ৰাখিবলৈ নিদিব আৰু তেওঁলোকক এনে পৰিৱেশৰ পৰা আঁতৰাই ৰাখক য'ত মদ সহজে পোৱা যায়। যদি তেওঁলোকৰ বন্ধুসকলে মদ খোৱাত উৎসাহ দিয়ে তেন্তে তেওঁলোকক এনে বন্ধুৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়ক। চতুৰ্থ পদক্ষেপ: সুস্থ অভ্যাস গঢ়ি তুলিবলৈ সহায় কৰক। তেওঁলোকক ব্যায়াম, যোগ বা খেলা-ধূলাত জড়িত হ'বলৈ উৎসাহিত কৰক। নতুন অভ্যাস গঢ়ি তুলিবলৈ কওক, যেনে বাগিচাৰ কাম বা চিত্ৰকলা। পৰিয়ালৰ সৈতে অধিক সময় কটাওক, যিয়ে তেওঁলোকক মানসিক সমৰ্থন দিব। পঞ্চম পদক্ষেপ: ধৈৰ্য ধৰক আৰু সমৰ্থন দিয়ক। মদ্যপানৰ আসক্তিৰ পৰা মুক্তি পোৱাটো এটা দীৰ্ঘম্যাদী প্ৰক্ৰিয়া। তেওঁলোকে যদি পুনৰ মদ খায় তেন্তে হতাশ নহ'ব। তেওঁলোকৰ প্ৰতি আপোনাৰ ভালপোৱা আৰু সমৰ্থন দেখুৱাওক। এতিয়া কিছুমান সৰু সৰু টিপছ দিওঁ যিবোৰ আপুনি সহজে কৰিব পাৰে। প্ৰথমতে মদৰ বিকল্প দিয়ক। তেওঁলোকক মদৰ পৰিৱৰ্তে ফলৰ ৰস বা পানী খাবলৈ দিয়ক। দ্বিতীয়তে লক্ষ্য নিৰ্ধাৰণ কৰক। তেওঁলোকক সৰু লক্ষ্য দিয়ক, যেনে এই সপ্তাহত এদিনো মদ নাখাম। সফলতাৰ বাবে পুৰস্কাৰ দিয়ক। তৃতীয়তে স্বাস্থ্যৰ উপকাৰিতাৰ কথা কওক। মদ এৰিলে শৰীৰ আৰু মনৰ কেনে উন্নতি হয় সেই বিষয়ে তথ্য দিয়ক। চতুৰ্থতে নিজৰ যতন লওক। আপুনিও নিজৰ মানসিক স্বাস্থ্যৰ যতন লওক। এই প্ৰক্ৰিয়াৰ সময়ত আপুনি শক্তিশালী হোৱাটো গুৰুত্বপূৰ্ণ। যদি আপুনি অসমত আছে তেন্তে কিছুমান স্থানৰ পৰা সহায় ল'ব পাৰে। 1 নম্বৰতে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ মনোৰোগ বিভাগ। দ্বিতীয়তে কিছুমান NGO যেনে নৰ্থ ইষ্ট ড্ৰাগ এডিকশ্যন ৰিহেবিলিটেশ্যন চেণ্টাৰ। তৃতীয়তে আপুনি ভাৰত চৰকাৰৰ হেল্পলাইন নম্বৰ 1800110031ত যোগাযোগ কৰিব পাৰে। মোৰ এই তথ্যখিনি সংগৃহীত আছিলে। মদ্যপানৰ আসক্তিৰ পৰা মুক্তি পোৱাটো এটা দীৰ্ঘম্যাদী প্ৰক্ৰিয়া, কিন্তু আপোনাৰ সমৰ্থন আৰু সঠিক পদক্ষেপৰ দ্বাৰা ই সম্ভৱ। ধৈৰ্য ধৰক
আৰু আপোনাৰ প্ৰিয়জনৰ প্ৰতি ভালপোৱা দেখুৱাওক। যদি এই ভিডিঅ'টোৱে আপোনাক সহায় কৰিছে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। ধন্যবাদ।